যাক জুবিনদাৰ দৰে মানুহেও অনুসৰণ কৰি পেলাই চলিছিল। কোন এজন মহান ব্যক্তি যোনে অকল এখন দেশ নহয় সমগ্ৰ বিশ্বৰ কথা ভাবিছিল। এই দুজন মানুহৰ মাজত কিন্তু কিছুমান সাদৃশ্য আছে। দক্ষিণ আমেৰিকাৰ এজন বিপ্লৱী নেতা, ঠিক তেনেদৰে জুবিন গাৰ্গো অসমৰ এজন বিদ্ৰোহী নেতা। এনেকুৱা এজন বিপ্লৱী মানুহ যোনে এইখন অসমৰ কাৰণে ইমান কৰি থৈ গ'ল। আজি আমি অসমবাসীয়ে সেই মানুহজনক ন্যায় দিবৰ কাৰণে যুঁজি আছো, কিন্তু ন্যায় দিব পৰা নাই। সেই কিউবাৰ দৰে শাসন কৰা বাটিষ্টাৰ দৰে এজন ডিক্টেটৰশ্বিপ, তেনেকুৱা ডিক্টেটৰশ্বিপ অসমতো আছে নেকি? নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনে এজন মহান ব্যক্তিৰ কাহিনী ক'বলৈ গৈ আছো, যাক জুবিনদাৰ দৰে মানুহেও অনুসৰণ কৰি পেলাই চলিছিল। যোনজন মানুহক জুবিনদাই বহুত ভাল পাইছিল বুলি কোৱা কথাও আমি বহু ভিডিঅ' বা বহু ইণ্টাৰভিউত আগে পিছে দেখি আহিছো। এজন এনেকুৱা মানুহ আপোনালোকে প্ৰায় হয়তো দেখিছে, আমি পিন্ধি অহা টি চাৰ্ট কিছুমানত এই মানুহজনৰ ছবি। যোনজন মানুহৰ মূৰত এটা কেপ আৰু কেপত এটা ষ্টাৰ লগোৱা দেখা যায়। আৰু ঠিক তেনেদৰে জুবিন গাৰ্গেও মূৰত পিন্ধি থকা কেপটোত আপোনালোকে হয়তো মন কৰিছে এটা ষ্টাৰ নাইবা এটা চিম্বল লগোৱা দেখা পাওঁ। আৰু এইটোৱে প্ৰমাণ যে তেখেতে এই মানুহজনক অনুসৰণ কৰি পেলাই চলিছিল। এই মানুহজনৰ ছবি থকা সেই টি চাৰ্টটো এটা সময়ত ফেমাছ হৈ পৰিছিল। কোন এই মানুহজন যাক জুবিনদাৰ দৰে মানুহেও ফ'ল' কৰে বুলি কৈছে, যোনজন মানুহক জুবিনদাই ইমান ভাল পায়? কোন এজন মহান ব্যক্তি? আজি তেখেতৰ জীৱন কাহিনী আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1928 চনৰ 14 জুন তাৰিখে আৰ্জেণ্টিনাৰ ৰজাৰিঅ' চহৰত জন্ম হোৱা এটা মধ্যবৰ্গীয় পৰিয়ালৰ ল'ৰা। পৰিয়ালটো মধ্যবৰ্গীয় আছিল যদিও চহকী আছিল শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত। শৈশৱতে তেওঁ এষ্টেমাৰ দৰে অসুখৰ সৈতে যুঁজিব লগা হৈছিল। যদিও এষ্টেমা আছিল, তেওঁ ছুইমিং, স্নৰ্কেলিং আৰু অন্যান্য এডভাঞ্চাৰেছ খেল ক্ৰীড়া উপভোগ কৰিছিল। এই অসুখ আৰু পৰিয়ালৰ সমৰ্থনে তেওঁৰ ভিতৰত দৃঢ় মনোবল গঢ়ি তুলিছিল। আৰু খেল ধেমালিৰ লগতো তেখেত সৰুৰে পৰা পঢ়া শুনাত বহুত চোকা আছিল। তেওঁ আৰ্জেণ্টিনাৰ বিখ্যাত ইউনিভাৰ্চিটি অৱ বিউনছ এয়াৰ্ছৰ পৰা চিকিৎসা শাস্ত্ৰত ডিগ্ৰী লাভ কৰিছিল। আৰু এই মহান ব্যক্তিজনৰ নামেই আছিল আৰ্নেষ্টো ৰাফেল গুয়েভাৰা। এটা নাম যিয়ে আৰম্ভ কৰিছিল এটা সাধাৰণ জীৱনৰ গল্প। নিজৰ চিন্তা আৰু বিপ্লৱী মনোভাৱেৰে পৰিৱৰ্তন কৰিছিল সমগ্ৰ বিশ্বৰ ধাৰণা। লোকসকলে তেখেতক পিছলৈ চে গুয়েভাৰা বুলি মাতিবলৈ আৰম্ভ কৰিছিল। আৰু সেই চে গুয়েভাৰা নামেই হ'ল বিদ্ৰোহ, ন্যায় আৰু স্বাধীনতাৰ প্ৰতীক। এজন এনে চিকিৎসক যিয়ে বন্দুকতকৈ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নিজৰ আদৰ্শক। চে গুয়েভাৰাই চিকিৎসা শিক্ষাৰ শেষ বছৰত তেওঁৰ বন্ধু আলবাৰ্টো গ্ৰানাডাৰ সৈতে এটা বিশেষ যাত্ৰাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা আছিল এখন বাইকেৰে সম্পূৰ্ণ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰাৰ। প্ৰথমতে এই যাত্ৰা আছিল আনন্দ আৰু অভিযানৰ বাবে, কিন্তু পথত দেখা বাস্তৱতাই তেখেতৰ মন একেবাৰে সলনি কৰি দিছিল। দৰিদ্ৰতা, অন্যায় আৰু মানৱীয় কষ্ট দেখি তেখেতে বুজি পালে মানুহক সাহায্য কৰিবলৈ চিকিৎসক হোৱাই পৰ্যাপ্ত নহয়। আৰু সেই দিনৰ পৰা জন্ম ল'লে নতুন এটা চিন্তা, মানৱ জাতিৰ মুক্তিৰ বাবে যুদ্ধ কৰা এই চে গুয়েভাৰা। 1952 চনৰ সময়ছোৱাত 24 বছৰ বয়সত এই যাত্ৰাত লেটিন আমেৰিকাত অৱস্থিত গুৱাটামালা নামৰ এই ঠাইখনত সন্মুখীন হোৱা কিছুমান দৃশ্যই তেখেতৰ সম্পূৰ্ণ চিন্তাধাৰা পৰিৱৰ্তন কৰি পেলাইছিল। সেই সময়ত গুৱাটামালাৰ প্ৰেছিডেণ্ট আছিল জেকবো আৰবেন্স। আৰু তেখেতৰ সময়ছোৱাত গুৱাটামালাৰ বহুত মাটি আমেৰিকাৰ কিছুমান কোম্পানীয়ে দখল কৰি ৰাখিছিল। আৰু গুৱাটামালাৰ প্ৰেছিডেণ্ট আৰবেন্সে সেই মাটিখিনি গুৱাটামালাৰ খেতিয়কসকলৰ মাজত সমানে বিতৰণ কৰি দিব বিচাৰিছিল। কিন্তু এই কথাটো আমেৰিকাই ভাল নাপালে। সেইবাবে আমেৰিকাৰ CIA আৰবেন্সৰ বিৰুদ্ধে এখন বিদ্ৰোহ কৰাই তেখেতক ক্ষমতাৰ পৰা গুচাই পেলাইছিল। আৰু এই ঘটনাটো দেখি চে গুয়েভাৰাই উপলব্ধি কৰিলে যে সঁচা পৰিৱৰ্তন অনাৰ বাবে অস্ত্ৰ হাতত ল'বই লাগিব। 1955 চনত গুয়েভাৰাই লগ পালে তেখেতৰ নিচিনা একেই চিন্তাধাৰাৰ এজন বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰক। লেটিন আমেৰিকাত হোৱা এই অভিজ্ঞতাই তেওঁৰ চিন্তাধাৰা একেবাৰেই পৰিৱৰ্তন কৰিছিল আৰু এটা বিদ্ৰোহী মানসিকতা গঢ় লৈ উঠিছিল। কিন্তু তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট তেতিয়া আহিছিল যেতিয়া 1955 চনত তেওঁ নিজৰ নিচিনাই আন এগৰাকী বিদ্ৰোহী মানসিকতাৰ নেতাক লগ পাইছিল। আৰু তেওঁৱেই আছিল কিউবাৰ বিখ্যাত বিদ্ৰোহী নেতা ফিডেল কাষ্ট্ৰ। সেই সময়ত কেৰিবিয়ান সাগৰত অৱস্থিত এই দেশ কিউবাত শাসন চলাই আছিল আমেৰিকাই নিযুক্ত কৰা এজন ডিক্টেটৰ, যাৰ নাম আছিল
ফুলহেঞ্চিঅ' বাটিষ্টা। আৰু 1952 চনত কিউবাত ফুলহেঞ্চিঅ' বাটিষ্টাই আমেৰিকাৰ সহায়ত আৰু সেনাবাহিনীৰ জৰিয়তে ক্ষমতা দখল কৰিছিল। তেওঁ ইয়াৰ গণতান্ত্ৰিক চৰকাৰখন উঘালি পেলাইছিল আৰু দেশখনত স্থাপন কৰিছিল এক স্বৈৰাচাৰী শাসন। বাটিষ্টাৰ শাসনত কিউবাত আৰম্ভ হৈছিল অন্যায়, দমন আৰু অত্যাচাৰ। গৰীব মানুহে নিজৰ অধিকাৰ হেৰুৱাইছিল, ধনী আৰু বিদেশী কোম্পানীৰ লগত মিলি দেশৰ সম্পদ শোষণ কৰিছিল, যাৰ ফলত ধনী আৰু গৰীবৰ মাজত বিভাজিত হৈ পৰিছিল। বাটিষ্টাৰ এই স্বৈৰাচাৰী শাসন শেষ কৰাৰ বাবে 1953 চনৰ 26 জুলাইত ফিডেল কাষ্ট্ৰ আৰু তেওঁৰ সংগঠনে মিলি কিউবাৰ চেণ্টিয়াগোত মংকাটা ব্ৰাকত আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ উদ্দেশ্য আছিল স্বৈৰাচাৰী বাটিষ্টাক উঘালি পেলাই গণতন্ত্ৰ পুনৰ স্থাপন কৰাৰ। কিন্তু যুদ্ধত তেখেতসকল বিফল হ'ল। বহু বিপ্লৱী নিহত হ'ল বা বন্দী হ'ল। কিন্তু সেই তাৰিখটো 26 জুলাই কিউবাৰ স্বাধীনতাৰ প্ৰতীক হৈ পৰিল। পিছত ফিডেল কাষ্ট্ৰই মেক্সিকোত এই আন্দোলন পুনৰ সংগঠিত কৰিলে, য'ত তেখেতৰ সৈতে সহযোগ কৰিলে চে গুয়েভাৰাই। আৰু তাৰ পিছত এই আন্দোলনে এক নতুন ৰূপ লৈ উঠিলে আৰু ইয়াকে 26 অফ জুলাই মুভমেণ্ট অথবা M26-7 বুলি কোৱা হয়, য'ত চে গুয়েভাৰাই এই যুদ্ধত এজন বিদ্ৰোহী নেতা হিচাপে জঁপিয়াই পৰিছিল। আৰু এই যুদ্ধৰ জৰিয়তে তেখেতে দেখুৱাইছিল তেখেতৰ পৰিচয়, তেখেত যে এজন পৰাক্ৰম, সাহসী আৰু বিদ্ৰোহী নেতা আছিল। 1956 চনত তেখেতৰ সৈতে গ্ৰানমা নামৰ এখন সৰু জাহাজত 82 জন যুৱক সমুদ্ৰ পাৰ হৈ কিউবালৈ যাত্ৰা কৰিছিল। সেই দলৰ অন্যতম আছিল ডক্টৰ চে গুয়েভাৰা। প্ৰথম যুদ্ধতেই বহুজন নিহত হ'ল, কিন্তু যিকেইজন বাচি গ'ল তেওঁলোকে পাহাৰ আৰু বনৰ মাজৰ পৰা যুদ্ধ চলাই থাকিল। চে গুয়েভাৰাই চিকিৎসা আৰু সামৰিক দুয়ো ৰূপে নেতৃত্ব দিলে। গুপ্ত আক্ৰমণ, পৰিকল্পনা আৰু জনগণৰ মাজত বিপ্লৱৰ জুই জ্বলাই দিলে। এনেদৰেই বছৰ পাৰ হৈ গৈছিল। প্ৰত্যেকটি যুঁজে তেওঁলোকক বিজয়ৰ ওচৰলৈ লৈ গৈছিল। 1958 চনৰ শেষৰ পৰা 1959 চনৰ আৰম্ভণিলৈ চে গুয়েভাৰাই সান্তা ক্লাৰা যুদ্ধত এক ঐতিহাসিক জয় অৰ্জন কৰিছিল, যিয়ে বাটিষ্টাৰ সেনাৰ মনোবল ভাঙি পেলালে। বাটিষ্টা নিজৰ সিংহাসন আঁকোৱালি ধৰিব নোৱাৰিলে আৰু 1959 চনৰ 1 জানুৱাৰীত তেওঁ দেশৰ পৰা পলায়ন কৰিলে আৰু সেইদিনাই ঘোষণা কৰা হয় কিউবা এতিয়া স্বাধীন। কিন্তু ইমানতেই চে গুয়েভাৰাৰ মন শান্ত নহ'ল। তেখেত ভাবিছিল যে কেৱল কিউবাতেই নহয়, সমগ্ৰ বিশ্বজুৰিত পীড়িত মানুহবিলাকক মুক্তিদান কৰাৰ, যাৰ বাবে তেখেত পুনৰ ওলাই গৈছিল আফ্ৰিকা আৰু বলিভিয়ালৈ। আৰু তাত গৈ তেখেতে পুনৰ নিজৰ হাতত বন্দুক তুলি লৈছিল আৰু তেখেতৰ লক্ষ্য আছিল যে এই মানুহবিলাকক ন্যায় প্ৰদান কৰাৰ। আৰু তেখেতে অন্যায়ৰ বিৰুদ্ধে যুঁজি থাকিব বুলি তেখেতে নিজে প্ৰতিজ্ঞাবদ্ধ হৈ গৈছিল। এবাৰ আপুনি ভাবি চাওকচোন, কেনে মহান ব্যক্তি, কেনে মানসিকতাৰ ব্যক্তি, যোনে অকল এখন দেশ নহয় সমগ্ৰ বিশ্বৰ কথা ভাবিছিল, সমগ্ৰ বিশ্বৰ লগত জড়িত দৰিদ্ৰ মানুহৰ কথা ভাবিছিল। 1966 চনত চে গুয়েভাৰা বলিভিয়াত গৈছিল এই উদ্দেশ্য লৈ যেন তেওঁ তাত ক্ৰান্তি সৃষ্টি কৰিব পাৰে আৰু এই ক্ৰান্তিৰ জুই দি কেৱল বলিভিয়াই নহয়, গোটেই লেটিন আমেৰিকাৰ পৰা বিদেশী কোম্পানী আৰু ডিক্টেটৰিয়েল চৰকাৰ নোহোৱা কৰিব পাৰে। তেওঁ এনেকুৱা এটা গৰিলা ৰেইড মাৰিব গৈছিল বলিভিয়াৰ লা হাইগুৱাৰাত, কিন্তু তাত তেওঁ শত্ৰুপক্ষই ধৰি এদিনৰ কাৰণে বন্দী বনাই ৰাখে আৰু পিছৰ দিনাখন 9 অক্টোবৰ 1967 চনত গুলীয়াই হত্যা কৰা হয়। আৰু এনেদৰেই এই মহান ব্যক্তিজনৰ জীৱন কাহিনী অন্ত পৰে। আৰু এনেদৰে তেখেতৰ মৃত্যু হোৱাৰ পিছত তেখেতে তেখেতৰ সেই বাইক যাত্ৰা কৰা সময়ছোৱাৰ যি কাহিনী, যিবোৰ তেখেতে দেখিছিলে, সেই সমগ্ৰ এখন ডায়েৰীত লিখি থৈ গৈছিলে। আৰু যোনখন ডায়েৰী বা কিতাপ নাম দিছিলে দ্য মটৰচাইকেল ডায়েৰীজ বুলি। আৰু এই কিতাপখনে পিছত গৈ পেলাই সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু এই কিতাপখনৰ ওপৰত এখন বিশ্ববিখ্যাত চলচ্চিত্ৰ দ্য মটৰচাইকেল ডায়েৰীজ বুলি প্ৰস্তুত কৰা হৈছিল। এতিয়া কথা হ'ল যে এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এটাই যে আপোনালোকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে কিছুমান কথা হয়তো মন কৰিছে যে কিয় জুবিন গাৰ্গে এই মানুহজনক ইমানকে ভাল পাইছিল বা অনুসৰণ কৰিছিল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাইছে যদি কিছুমান বস্তু হয়তো নিশ্চয় নটিচ কৰিছে, যিবিলাক কথা মই আকৌ এবাৰ আপোনালোকক আঙুলিয়াই দিব বিচাৰিছোঁ।
এই দুজন মানুহৰ মাজত কিন্তু কিছুমান সাদৃশ্য আছে। চে গুয়েভাৰা যেনেকে দক্ষিণ আমেৰিকাৰ এজন বিপ্লৱী নেতা, ঠিক তেনেদৰে ক'লে ভুল নহ'ব জুবিন গাৰ্গো অসমৰ এজন বিদ্ৰোহী নেতা। মই কিয় কৈছো, কাৰণ চে গুয়েভাৰা যেনেকে দৰিদ্ৰ বা অন্যায়ৰ হকে মাত মাতিছিল, ঠিক তেনেদৰে কিন্তু জুবিন গাৰ্গে এইখন অসমত হোৱা অন্যায় আৰু দৰিদ্ৰৰ হৈ সদায় মাত মাতি আহিছিল। চে গুয়েভাৰে যেনেকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও ভয় কৰা নাছিল, ঠিক তেনেদৰে জুবিনদাও কিন্তু অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি আহিছিল আৰু কেতিয়াও কাকো ভয়ও কৰা নাছিল, খাতিৰো কৰা নাছিল। আৰু তেখেতসকল শাৰীৰিকভাৱে অসুস্থ আছিল যদিও তেখেতসকলৰ মনোবল ইমান দৃঢ় আছিল যে তেখেতসকল ছুইমিং, স্নৰ্কেলিং এনেকুৱা ধৰণৰ এডভাঞ্চাৰাছ খেল ক্ৰীড়াৰ সৈতে সদায় জড়িত হৈ আছিল। আৰু তেখেতসকল দুয়োজনে মূৰত প্ৰায় এটা কেপ পিন্ধা দেখা গৈছিল, আৰু এই কেপত এটা ষ্টাৰ নাইবা এটা চিম্বল প্ৰায়ে দেখা যায়। আপোনালোকে জানেনে এই ষ্টাৰ বা চিম্বলটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল বিদ্ৰোহ বা বিপ্লৱ। আৰু জুবিন দায়েও মূৰত পিন্ধা এই কেপটোত এটা ষ্টাৰ লাগি থাকে, আৰু তাৰ জৰিয়তে হয়তো প্ৰকাশ কৰিব বিচাৰিছিল যে তেওঁ এজন বিদ্ৰোহী আৰু বিপ্লৱী নেতা আছিল, যোনে সমগ্ৰ অসমবাসীক তেখেতৰ গানৰ সুৰেৰে আজি এক কৰি থৈ গ'ল। কিন্তু কথা হ'ল যে এনেকুৱা এজন বিপ্লৱী মানুহ যোনে এইখন অসমৰ কাৰণে ইমান কৰি থৈ গ'ল, আজি আমি অসমবাসীয়ে সেই মানুহজনক ন্যায় দিবৰ কাৰণে যুঁজি আছো, কিন্তু ন্যায় দিব পৰা নাই। ইয়াৰ কাৰণ কি? সেই কিউবাৰ দৰে শাসন কৰা, বাটিষ্টাৰ দৰে এজন ডিক্টেটৰশ্বিপ, তেনেকুৱা ডিক্টেটৰশ্বিপ অসমতো আছে নেকি? এনেকুৱা ধৰণৰ শাসন অসমত চলি আছে নেকি? যদিহে আছে, এই সবিশেষ আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে ইয়াতে বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।